সকলোলৈকে ইংৰাজী নৱবৰ্ষৰ শুভেচ্ছা জনাই মই মোৰ মিনি ব্লগটো ষ্টাৰ্ট কৰিছোঁ। আজি আমি আহিছোঁ মৰাণৰ নিচেই কাষতে থকা বগৰী চাপৰিলে বুলি। বগৰী চাপৰিৰ ভিতৰত সোমাই আহি দেখিলোঁ গেটৰ মুখত ডাঙৰীয়া বাবাক সেৱা জনাই আমি গৈছোঁ ভিতৰলৈ বুলি সোমাই আহি লৈ ইমান জেগা বিচাৰিছোঁ কিন্তু বহিবলৈ আমি জেগা পোৱাই নাছিলোঁ। ফাইনেলি বহুত দেৰি বিচাৰ কোচাৰ কৰাৰ পিছত ঠাই এডোখৰ পালোঁ আৰু আহি লৈ এনেকৈ বহি আমি আটাই চাহ খালোঁ। চাহ খাই লগালগ এফালে কাম কৰাই কাম কৰিছে আৰু আমি বোলো এপাক নাচিয়ে লওঁ, যিহেতু পিকনিক খাব আহি এপাক নানাচিলে জানো ভাল লাগে, সেইবাবে আমি দুজনীয়ে নচাত ব্যস্ত দেই। আৰু নাচি থাকিলেও নহ'ব কাৰণ সিহঁতি বেয়া পাব, সেইবাবে এইফালে অলপ কামো কৰি দিছোঁ, সিহঁতক সহায় কৰি দিছোঁ আৰু এইফালে ফটো মাৰিছে আৰু এইফালে ফাইনেলি খাবৰ কাৰণে আমাৰ ৰেডি। আৰু এতিয়া আমি খাই লৈছোঁ আৰু শেষত খাই বৈ উঠি এয়া সন্ধিয়া হ'লেই এপাক নাচিলোঁ আৰু ঘৰাঘৰিও যাবৰ হ'ল। আজিলৈ ভিডিঅ'টো ইমানেই আছিলে, স্মৃতি হিচাপে ৰাখিবলৈ ভিডিঅ'টো কৰি ৰাখিলোঁ। শেষত আকৌ এবাৰ আপোনালোকক হেপ্পী নিউ ইয়েৰ। যদি চাই ভাল পায় প্লিজ লাইক শ্বেয়াৰ কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰি দিব মোৰ চেনেলটো। আজিলৈ